একদম চোৰলৈ যিয়ে ঘৰত ডাঙৰকৈ তলা তুমাৰি আদি অনুষ্ঠান উপভোগ কৰিব আহিছে। তাৰপিছত মই নমস্কাৰ জনাইছো সেইজনলৈ। মুঝকো পিনা হে তু পিনে দো, তেওঁলোকলৈ জনাইছো নমস্কাৰ। আমাৰ বিহু তিনিটা, বহাগ বিহু, কাতি বিহু, মাঘ বিহু। আমি সাধাৰণতে বহাগ বিহুত গৰুক দীঘলীয়া কোবাওঁ, কিন্তু মোৰ পুৰা ট্ৰেক্টৰ কোবাইছে। তুমি জানেনে ৰাইজ যে দীঘলীয়া দীঘল বা ট্ৰেক্টৰ চাৰে জাত জাত তেল খা মবিল খা বছৰে বছৰে মাটিবিলাক মেট্ৰি আচৰতে আচুৰি যা, দুদিন খেতিবিলাক আকৌ ৰঙা কৰি যা, আকৌ বৰভাদ্ৰ গাঁৱত ভালখন বিচাৰি যা। আজিকালি ল'ৰা ছোৱালীক মাছ মাংস ৰান্ধি দিলে নাখায়, সেইকাৰণে কয় মাল খা মাংস খা চুচৰি বাগেৰি ঘৰত যা। হয়নে নহয় ৰাইজ? যদি ভাল লাগিছে এটা হাত চাপৰি আশীৰ্বাদ মোৰ, ধন্যবাদ। আমি বিহুত সাধাৰণ আমি অসমীয়া সমাজত নামঘৰত নাম ধৰোঁ। মই অলপ ব্যংগসুৰত নাম গাই দিছোঁ, বেয়া নাপাব। এই মহাদেৱৰ পাণ তামোলে হাত চাপৰি আমলকুল্লা দো ও পাচুক দিবি মালভোগ কল তেহে খাবা পাৰো মহাদেৱৰ পাণ তামোলে। এ নহাগৰত চলি হৈছি নাম থলো গোপাল, এনি টাইম কান্দি থাকে হাই মোৰ কপাল মহাদেৱৰ পাণ তামোলে। ভাল লাগিছে না ৰাইজ? অলপ অকণ চিঞৰ নাই দে, ঠাণ্ডা পৰিছে, অলপ চিঞৰ চিঞৰ দিলে ভাল লাগে। ডেকাবোৰ কি কৰিছে? অলপ চিঞৰটো আহিছে, ভাল লাগিছে। বিহু গাই দিছো, বিহু অলপ অভতেৰীয়া কলেও বিহু গাই দিছো। কি কৈছে নে হৰ অসমৰ আইচোন, তাতো কৈছে নে হৰ গাদী, তাতো কৈছে নে হৰ বিকম বাতৰি, মই নকৰি কেনে কৈ থাকো। নাচনী কোকাল হিলাই দিছে। মই নিৰ্বাচনত জিকি মই বৰ ঘৰ সাজিলো, মই বিদেশত লৈছিলো ভূমি, মই বিৰাজী লাগি ভুকি মোৰ কপিছে, মই এতিয়া সকলোবোৰ যাই ভূমি। মই ফুল ফুলিছে 7 মান, তুমি জাননি মুছলমান, মই প্ৰতিটো বহাগতে মই মৰম যাছো তোমাৰ অন্তৰত। সকলোৱে নাচি লাগে সহযোগ কৰিলে ভাল লাগিব। মোৰ জন্মনি তুমিয়ে মোৰ কাণৰ খাখেৰি, তুমিয়ে মোৰ নাকৰে নাকেৰি, তুমি আমাৰ পাঘৰৰ টেমা। ভাল লাগিছে না ৰাইজ? অলপ হাত চাপৰি দিলে ভাল লাগিব। আপোনালোকে চিনি পায় নে হাজবেণ্ড ব্লাউজ? মই এবাৰ গুৱাহাটীত গৈছিলো ডেলিভাৰী ৰুমত। তাত মই ডেলিভাৰী ৰুমত দেখিছো তাত বাচ্চাবিলাক জন্ম পাইছে, নিজৰ দেউতাকৰ কোলাত দি আছে। এজন ভদ্ৰলোকে কৈছে মোৰ এইটো বাচ্চা নহয়, আপুনি মানুহটো ইমান বগা, আপোনাৰ চুলিটো কেনেকে কৰিলে হ'ব? তেতিয়া ভদ্ৰজনে কৈছিল এইটো মোৰে বাচ্চা হয়। মই যেতিয়া বিয়া কৰাওঁ মোৰ কইনাই যি বনাবে সেয়ে দবাবে, যি বনাবে সেয়ে দবাবে, মোৰ চলটোও দবে জানলা। ভাল লাগিছে না ৰাইজ? ইমানবোৰ মানুহ আছে, আমাৰ ধৰ্মপ্ৰাণ ৰাইজ আছে, অলপ সহযোগ কৰা নাই। হাত চাপৰি এটা মোৰ কাৰণে আশীৰ্বাদ, হাত চাপৰি দিলে ভাল লাগিব। ধন্যবাদ। তাৰপিছত মই বিশালত সোমাইছো কাপোৰ কিনিবলৈ। তাত দেখিছো দাদা এজন আহি কৈছে মোক এটা হাজবেণ্ড ব্লাউজ লাগে। কি ব্লাউজ? হাজবেণ্ড ব্লাউজ। আপোনালোকে চিনি পায়নে? পিছফালে দোল আছে, সেইটো মহিলাবিলাকে নিজে গাঁঠি ল'ব নোৱাৰে, সেইটো পুৰুষবিলাকে গাঁঠি দিয়ে হাজবেণ্ড বিলাকে, সেইকাৰণে তাৰ নাম হৈছে হাজবেণ্ড ব্লাউজ। তাৰপিছত মই চিৰিয়াখানাত গৈছো, তাত দেখিছো এটা বান্দৰ এটাক মই আঠিয়া কল দিছো। বান্দাৰটো এবাৰ খুঙি চাই একবাৰ নেঙুল ডালত লগাই দিয়ে, একবাৰ খুঙি চাই নেঙুল ডাল লগাই দিয়ে। তেতিয়া চিকিউৰিটি কৰিছিল ভাইটি কি কৰিছ? মই এইটো আঠিয়া কল এটা দিছো। তেতিয়া চিকিউৰিটি কৰিছিল ই জোক চাই আছে, আঠিয়া কল দেখা নাই, ই খাব হয় ইফালে উলব নে নাই তাৰ জোক চাই আছে। ভাল লাগিছে না ৰাইজ? ধন্যবাদ। বেছি অনুষ্ঠান দীঘলীয়া